সকলোলৈ নমস্কাৰ জনালোঁ। আপোনালোক সকলোলৈ দেৰিকৈ হ'লেও ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। আজি মই কৰিব লৈছোঁ এটা দীঘলীয়া ব্লগ। সদায়নো কেনেকৈ ইমান মিনি ব্লগবিলাক চাই থাকে, তো মই ভাবিলোঁ কি আপোনালোকলৈ আগবঢ়াওঁ এটা দীঘলীয়া ব্লগ। তো এই ব্লগটো চাই থাকক আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ এই গেলামাটো ইগন'ৰ কৰিব দেই। ৰাতিপুৱা শুই উঠি মই বনাই ল'লোঁ চাহত দিলোঁ সান্দহ আৰু বিস্কুট। প্ৰথমে পেট পূজা গাইছ, তাৰপিছতহে বাকীবোৰ। ইয়াৰ পিছত ৰেডি হ'লোঁ মই আৰু মোৰ ভতিজা মিলি কাম বন কৰিবলৈ। এনেই আপোনালোকক এণ্টাৰটেইন কৰিবলৈ এইটো বনাই দিলোঁ আৰু নাচি থাকিলে নহ'ব, কামবোৰো কৰিব লাগিব। এয়া মই লাগি গ'লোঁ কামত। কেমেৰামেনজনীও অলপ আগত দেখিছিলেই নহয়, মোৰ ভতিজাজনী। ঘৰত বা নোহোৱাৰ পৰা মোৰ যে কিমান বেছি কাম হৈ গৈছে, সকলোবোৰ কাম ময়ে কৰিব লাগে। তো উপায়তো নাই, সেই হেতুকে কৰিয়ে গ'লোঁ আৰু। কামবোৰ কৰি অলপকৈ হৈছিলহে মাত্ৰ, ইফালে কোনোবাই মাতি থকা শুনা পালোঁ। মাতি থকা শুনা পাই মই খৰধৰকৈ লাগিলোঁ ঘৰ মোচাত। ইফালে মায়ে যাই মাত দিলে বাৰু, তাৰপিছত গম পালোঁ মোৰ বাবেহে তাহাঁতি আহিছে। তো আৰু স্পীড কৰি দিলোঁ আৰু মোৰ কাম বন কৰাত। ধুনীয়াকৈ ঘৰটো মোচা হৈছিলহে মাত্ৰ, আকৌ যাব লগা হ'ল বৰমাহঁতৰ ঘৰত। কাৰণ বৰমাহঁতৰ ঘৰত আছিল বৰ্তাৰ তিথি, সেই হেতুকে মোক মাতিছিল মালা বনাবলৈ। তো মই এই সৰু বাচ্চাবিলাকৰ লগত দম দি তাহাঁতিক ধৰিব দিলোঁ আৰু মই মালা বনাই গ'লোঁ। ইয়াৰ পাছত আহিল খোৱা মেলা কামবোৰ। খোৱা মেলা কামবোৰতো মিছ কৰিব নোৱাৰোঁ। তো সকলোৱে মিলি এনেকৈ ভাত সাজ খাই দিলোঁ আৰু। ইয়াৰ পিছত ভাত খাই মেলি আমি গোটেইবিলাক লাগি গ'লোঁ জোলনা খেলিবলৈ। আমাৰ বুঢ়ী দুজনীক দেখিছেনে, সৰু বাচ্চা হৈ গ'লোঁ জোলনাখন দেখি। ঘৰত আহিয়ে লাগি গ'লোঁ পিঠা মেলা বনোৱা কামবোৰত। জানেই নহয় বিহু বুলিলেতো তিল পিঠা মেইন। তো তিল পিঠা বনাবলৈ লাগি গ'লোঁ আৰু। এখন হাতে বনাই আছোঁ আৰু এখন হাতে ভিডিঅ' কৰি আছোঁ। ইফালে মোৰ আঙুলি ফুৰি অৱস্থা নাই। সকলোবোৰ আপোনালোকৰ কাৰণে গাইজ, আপোনালোকে সেই হেতুকে মোক ছাপোৰ্ট কৰি যাব আকৌ। ইফালে পিঠা বনাই আছোঁ, শেষেই নহয়। এনেকৈ বনাই আগবঢ়ালোঁ গোটেই মানুহজনীয়ে বনোৱা পিঠাৰ প্ৰুফ বুলি কেলৈ ক'লোঁ জানেনে? আপোনালোকে আকৌ ভাবিব নহয় মাকে বনোৱা পিঠাকে ভিডিঅ' বনাই দিছে বুলি। তো আপোনালোকক এবাৰ দেখাই দিলোঁ আৰু ময়ে যে বনাইছোঁ বুলি। ইমাননো এনেকৈ কাম কৰা চাই থাকে, এতিয়া চাওক মোৰ যাদু। এয়া দেখিছেনে, চুটকিত মই যাদু কৰি দিব পাৰোঁ। কেনেকৈ মোৰ কামবোৰ হৈ যায়। এটা চুটকি বজালোঁ আৰু বনি গ'ল পিঠা। দেখিছেনে মোৰ যাদু। ইয়াৰ পিছত খালোঁ নাৰিকলৰ পানী। কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই কিন্তু বহুত বেছি ভাল পাওঁ। নাৰিকলকেইটা বনাই দিলোঁ লাড়ুকেইটা বনাই হৈছিলহে মাত্ৰ, আকৌ লাগি গ'লোঁ মোচা কামত। ধুনীয়াকৈ ফটোকেইখন এবাৰ মচি ল'লোঁ। তাৰপিছত মোৰ নিচিনা এনেকৈ যাদু কৰি চাব এবাৰ। এনেকৈ অলপ পঢ়িবলৈ মন যায়, ভাগৰো লাগি যায়। চুটকি বজাওঁতেই মোৰ ভাগৰ লাগি গ'ল গাইজ, চাওকচোন। চাই ল'লোঁ কেইটামান ৰীল। এই ৰীলকেইটাতো মিছ কৰিব নোৱাৰোঁ, মোক মাতিয়ে থাকে আহ বুলি। গোসাঁনীজনীক মোবাইলটো দি মই গ'লোঁ দেউতাৰ ওচৰলৈ। আমাৰ পিতাকলিয়ে বনাই আছে পঘা। আমাৰ আৰু আমাৰ মইনা কলিজাৰ কাৰণে বনালোঁ মাহ হালধি। এই লাভটো মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে। মইনা কলিজা বুলি কৈছিলোঁ যে এইকেইজনী আকৌ। ইফালে মইনা কলিজাই ঠেহ লাগি আছে, কাৰণ মই মাহ হালধি দিয়াত বোলে দেৰি কৰিছোঁ। কি কৰিবা মইনা কলিজা, কাম বন থাকে আকৌ। তুমি জানো মোক হেল্প কৰি দিব নোৱাৰিলা? দেউতাই লাগি গ'ল মিঠাতেল খনাত। অলপ ঠেহ মাকেও লাগি আছে আৰু মাকেও একদম দিবই দিয়া নাই। পাছলৈ ঠেহ গুচিল আৰু ধুনীয়াকৈ মাহ হালধি সানি দিলোঁ, ময়ো অলপ সানি দিলোঁ দুয়োজনীকে। মাহ হালধি সানি আমাৰ যাব হ'ল দুয়োজনীকে পুখুৰীত গা ধুৱাবলৈ। তো দেউতাই ল'বলৈ দিলে গড়ডাল।
ইয়াৰ পিছত দেউতা আৰু মই গ'লোঁ পুখুৰীলৈ। গৰুকেইজনী কিন্তু ভালেই পাইছে, বহুত দিনৰ মূৰত গা ধুবলৈ পাব যে। এয়া মই মন্দিৰৰ পথাৰৰ মাজে মাজে দেউতাৰ লগত গৈ আছোঁ পুখুৰীত গা ধুৱাবলৈ। পুখুৰী পাওঁ পাওঁ হৈছে আৰু। এয়া পুখুৰীৰ ওচৰ পালোগৈ। দেউতাই ধুনীয়াকৈ গৰুজনীক লৈ গ'ল গা ধুৱাবলৈ। এয়া আমাৰ মুনুকলি অলপ গা ধোৱাৰ আগতে পানী খাই লৈছে দেই। এয়া বনাই লৈছে পুখুৰীতে চুইমিং পুল। ইফালে আমাৰ মইনা কলিজাই নাযায় গা ধুবলৈ। দাদাহঁতেও আহিছে এনেকৈ গৰুক গা ধুৱাবলৈ। মোক দেউতাই ক'লে এবাৰ ঠেলি দে, তো ময়ো ওচৰত যাই দিলোঁ ঠেলি। গৰুজনীক গা ধুৱাই হৈছিলহে মাত্ৰ দাদাই ক'লে কি আমাকো বোলে এপাক দেখাই দে, তো তাহাঁতকো এয়া দেখাই দিলোঁ। ইফালে অন্য মানুহবোৰেও পুখুৰীত গা ধুৱাই আছিল। মই ভিডিঅ' কৰা দেখা পাই এয়া লুকাই দিছে দেখিছেনে। ইয়াৰ পিছত আহি গ'ল আমাৰ মুনুকলিৰ পাল। তাইও নাযায়, দেউতাই টানি টানি লৈ গৈ গাটো ধুৱাই দিলে। সৰু বাচ্ছা পাই দেখিছেনে কেনেকৈ দিছে দেউতাই। ইয়াৰ পিছত ধুনীয়াকৈ দুয়োজনীকে গা ধুৱাই মেলি হৈ গ'ল। তাৰ পাছত আহিল মেইন কামটো। এয়া দেউতাই কৈ গ'ল আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েক সৰু বাপেৰে সৰু তই হবি বৰ গৰু। মাক বাপেক বাৰু এনেকৈ সৰু আছিল জানো, মইতো দেখা নাই। ইয়াৰ পাছত অলপকৈ ৰখাই কিনে দেউতাই মোক দিলে এইবাৰ এডাল। কিয় দিলে মই ভালদৰে বুজি নাপালোঁ। ঘৰত গৈ ভাবিলোঁ মাকে এবাৰ সুধি মেলি মই সানি ল'লোঁ মাহ হালধি। ধুনীয়াকৈ মাহ হালধি সানি ল'লোঁ। চাব কিন্তু দেই, মাহ হালধিটো সানি মেলি মই গা পা ধুই ওলালোঁ এঠাইলৈ যাবলৈ। এয়া দেখিছেনে নতুন কাপোৰ পিন্ধি লৈ মই কি পাক পাক ঘূৰি আছোঁ মানে। মা আৰু মই ওলালোঁ বৰ্তাহঁতৰ ঘৰত। ইমান ধুনীয়াকৈ সজাই মেলি দেখিছেনে, মই আপোনালোকক দেখাবলৈ পাহৰি থাকিলোঁ। তো এয়া লাও কোমোৰা বেঙেনা হালধি আপোনালোকক দেখাই দিলোঁ। ইফালে জলপান লৈ দেউতা আৰু মই এগছ চাকি জ্বলাই গ'লোঁ বাহিৰত দিবলৈ। ধুনীয়াকৈ সেৱা কৰি আমি আটাই মিলি ওলালোঁ আইতাহঁতৰ ঘৰত। আইতাহঁতৰ ঘৰত যাই দেখিলোঁ এয়া খুৰাই গোটা মেলা কামবোৰ ষ্টাৰ্ট কৰিয়ে আছে। আমি মা মই গ'লোঁ মণি গোটলৈ আৰু এটা ধুনীয়াকৈ সেৱা জনাই ল'লোঁ। তাত সেৱা কৰি আমি গ'লোঁ নামঘৰলৈ। ধুনীয়াকৈ নামঘৰত সেৱা এটা জনাই আইতা আৰু বৰমাৰ লগত একপি চেলফি উঠিলোঁ। ইফালে বৰ্তাই মন্দিৰৰ পূজা মেলা কামবোৰ ষ্টাৰ্ট কৰি আছে। ধুনীয়াকৈ বৰ্তাই লৈ আহিলে পচল। পচলতকৈ বেছি আকৌ পঞ্চামৃতহে ভাল লাগে দেই। বৰ্তাই ধুনীয়াকৈ সেৱা এটা জনালে। ইফালে আমাৰ কামিলাটোক দেখিছেনে পানী দিবলৈ একদম ৰেডি হৈ আছে। তাৰ দায়িত্বটো পালন কৰিবলৈ ইমান আগ্ৰহ দেখিছেনে। পেহীয়ে কৈছে বোলো পাছতকৈ কৰিবি, এতিয়া হোৱা নাই নহয় সময়। এয়া মোৰ ফেভৰেট বস্তুটো দিয়াৰ সময় আহি গ'ল। মই একদম ধুনীয়াকৈ ৰেডিয়ে হৈ আছোঁ আৰু দেই খাবলৈ। ইয়াৰ পাছত আহিল আমাৰ আন এটা পৰ্বৰ কাম। ইফালে মানুহক বহিবলৈ এয়া ঠাৰি দি আছে দেই। এয়া আমাৰ আটাইতকৈ কাম কৰা আৰু শান্ত শিষ্ট ল'ৰাটো। আকৌ সি ভাবিলে বহি থাকিলে নহ'ব, ইয়ালৈ অহাৰ মেইন কামটো কৰিব লাগিব। তো বৰমাই এয়া ধূপ জ্বলাই আছে আৰু আমাৰ ষ্টাৰ্ট হৈ গ'ল পৰম্পৰাটো। পৰম্পৰা বুলি কেলৈ কৈছোঁ, মই যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই এনেকৈ সেৱা কৰি আহিছোঁ সৰুৰ পৰা। ইফালে তাহাঁতৰ বিয়নী মেল চলি আছে দেই। বৰমাই আহিল অকলে, কাৰণ বৰ্তাৰ অলপ অসুখ হৈ আছে। এয়া মা দেউতা আৰু মই মিলি সেৱা কৰাত লাগি গ'লোঁ। এফালৰ পৰা ধুনীয়াকৈ সকলোকে সেৱা জনাই দিলোঁ। বহাগৰ প্ৰথম দিনটোতে এনেকৈ ডাঙৰৰ আশীৰ্বাদ লৈ আগবাঢ়িলে নিশ্চয় ভালে যায়, নহয়নে বাৰু। এয়া আমাৰ কণমানি তনয়া ভণ্টিও জনাই আছে সকলোকে সেৱা। আহি আহি আমাৰ মাৰ ওচৰ পালেহি। বৰমাকক এনেকৈ ধুনীয়াকৈ সেৱা জনালে আৰু এয়া গিফ্ট দিলে। অৱশ্যে মোকো দিলে তাই, বেয়া লাগিল বোলে মোৰ মুখখন দেখি। এয়া জনাইছে
সকলোৱে মিলি এটা সেৱা, কাৰণ আমাৰ দাদাসকল বিশেষ কামৰ কাৰণে আহিব নোৱাৰিলে, তো সকলোৱে মিলি একেলগে এটা সেৱা জনালে। ইফালে আমাৰ খুৰাৰ বোলে সেৱা জনাই জনাই কঁকাল বিষ হৈ গ'ল। সেইটোকে মোক কৈ কৈ লাহে লাহে গুচি গ'ল। দেখিছেনে কিউটি বেবীটো? বাচ্ছা দেখিলে মই একদম নোলোৱাকৈ থাকিবই নোৱাৰোঁ। আমাৰ কামিলা পৰাণক পুৰস্কাৰ হিচাপে এটা চুমাকে দিলোঁ। তাৰ লগত অলপ এনেকৈ ধুনীয়াকৈ খেলিলোঁ। দেখিছেনে তাইৰ হাঁহিটো? তাৰ পাছত গোটেই বৰমাহঁত মিলি কথা পতাত লাগি গ'ল। বৰমাহঁতৰ লগত খুৰাৰ আকৌ কি কাম? বৰ্তাই লৈ আহিলে মাহৰ খৰা এখন। ধুনীয়াকৈ সকলোৱে মিলি সেৱা এটা জনাই জেঠুৱে লাগি গ'ল মাহ ভগোৱা কামত। ইফালে আমাৰ প্ৰিয়াংশুৰ হাঁহিটো দেখিছেনে? ইমান কিউট কিউট এটা হাঁহি মাৰি যায়, দিল খুচ হৈ যায় একদম। ইফালে সকলোৱে মিলি চলি আছে আলোচনা। কিহৰ আলোচনা জানেনে? খানাৰ আলোচনা। ইয়াৰ পাছতে আহি গ'ল জলপান খোৱাৰ পৰ্ব। আমি সকলোৱে মিলি জলপান এনেকৈ খাই গ'লোঁ। মই পিছে দৈ নাখাওঁ। মোৰ মাতটো দেখি গম পাইছে দৈ খালে মোৰ কি গতি হ'ব। দৈ বৰমাই দেখাই দিছে। জলপানৰ লগত দালিকে খাই দিলোঁ আৰু ধুনীয়াকৈ সেৱা এটা জনাই পেট পূজা কৰাত লাগি গ'লোঁ। ইফালে ইহঁতৰ আলোচনা চলি আছে আৰু কি কি কাম বাকী আছে। আমাৰ পৰিয়ালটো ইমান বেছি ডাঙৰ যে বাহিৰত নধৰে, তো ভিতৰতো ইয়াক খাই দিলে। ইফালে খুৰাই মোৰ ইউটিউব চেনেলত কিবা এটা কয় বুলি বিহু মানে কি আৰু মানুহৰ এতিয়া ধৰক বহাগ বিহুটো হ'ল খেতিয়ক মানুহখিনিৰ কাৰণে বিহু হয়। খেতিয়ক মানুহখিনিয়ে ৰিহাৰ্চল কৰিলোঁ বহাগৰ বিহুটোত মানে ৰিহাৰ্চল চলি থাকে সিহঁতে। খেতিয়ক মানুহখিনিয়ে হাত ভৰি জোকাই খেতি পথাৰ কৰিবৰ কাৰণে তাৰমানে আগ্ৰহ কৰে বা সাজু হয়। বহাগৰ বিহু অৰ্থত তেনেকুৱা। বহুতে কয় বিহু ৰখাটো বিহু আমি সেইবিলাক নামানো। মোলেও দিছা নে? কথা হ'ল বিহু মানে হ'ল কি, আমি এতিয়া খেতিয়ক মানুহ যেতিয়া খেতি কৰিম, এতিয়া খেতিৰ আগত গৰু গাই গা পা ধুৱাই লৈ হয়, নাঙল জোঙালী গা পা ধুৱাই লৈ মানুহখিনি অলপমান ষ্ট্ৰং হয়, নাচি বাগি ফূৰ্তি কৰি তাৰপিছত আমি ধৰ খেতি কামত লাগিম। সেইটোৱে আমাৰ হিচাপত সেইটোৱে বিহু আৰু বেলেগ বিহু হিচাপে আমাৰ নাই। ইয়াৰ পিছত ঘৰত আহিলোঁ আৰু পনীৰ বনোৱাৰ ষ্টাৰ্ট কৰি দিলোঁ। গাখীৰটো ধুনীয়াকৈ উতলাই পনীৰ বনাই দিলোঁ। কিনো ভেবা লাগি চাই আছে হেপী বাৰ্থডে বুলি নকৈ পেলাই হেপী বাৰ্থডে বুলি কওক আকৌ। তাৰপিছত মায়ে বনালে এয়া মাছ বনাই থাকোঁতে আহি গ'ল মোৰ লগৰজন বিহু বুলি লটাৰীত টিকট দিবলৈ। এয়া মোৰ সৰু কালৰ বন্ধু। কেইখনমান টিকট ৰখালোঁ আৰু আমি সকলোৱে মিলি গ'লোঁ জাগিৰোডত থকা দেওশাল মন্দিৰলৈ। এনেদৰে আমি বহাগৰ প্ৰথম সোমবাৰটোত প্ৰত্যেকবাৰে দেওশাললৈ যাওঁ। তো এয়া গাড়ী এখন ভাড়া কৰিলোঁ আৰু পালোগৈ দেওশাল। মন্দিৰটোলৈ যিমান বাৰেই নাহোঁ কিয় হেঁপাহেই নপলায়। ভগৱানৰ ওচৰত গ'লে এনেকুৱাই লাগে নহয়নে বাৰু? ইয়াৰ পিছত আহিলোঁ দোকানলৈ। ধুনীয়াকৈ দোকানত মাহ কল চাকি বন্তি লৈ ল'লোঁ আৰু সকলোৱে মিলি গ'লোঁ ভিতৰলৈ। এয়া আমাৰ গোসাঁনীজনীও লাহে লাহে আহি আছে। মন্দিৰলৈ অকলে যোৱা আৰু পৰিয়ালৰ সকলোৰে লগত মিলি যোৱাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে নহয়নে বাৰু? ইয়াৰ পাছতে আহিলোঁ আমাৰ নন্দীৰ ওচৰলৈ। শুনিছোঁ হেনো প্ৰথমতে নন্দীক ক'লেহে মহাদেৱে পায়। তো আহিলোঁ নন্দী বাবাক চাকিৰ জ্বলাবলৈ। ধুনীয়াকৈ সকলোৱে মিলি এনেকৈ এটা সেৱা জনাই ল'লোঁ। পাছত ভাবিলোঁ মই বেছি দূৰত আছোঁ নেকি, কাণখনৰ ওচৰত নাপামগৈ আৰু শুনা নাপাব ভালদৰে, তো মোক বৰটোৱে নিদিব। তো গ'লোঁ খাউতকৈ দেউতাৰ ওচৰলৈ আৰু দেউতাৰ ওচৰত যাই সেৱা জনাই ধুনীয়াকৈ দেউতাক আঁতৰ হ'বলৈ ক'লোঁ আৰু মই মোৰ মনৰ আশাবোৰ কৈ যাবলৈ ধৰিলোঁ।
এফালৰ পৰা এটা এটাকে কৈয়ে আছোঁ শেষেই নহয় জানেই নহয় আৰু মিডিল ক্লাছ ফেমিলিৰ কিমান বেছি আশা থাকে জীৱনক লৈ চাকি জ্বলাই হৈ গ'ল তাৰ পাছত গ'লো মন্দিৰৰ একদম ভিতৰলৈ আহকচোন আপোনালোক সকলোকে লৈ যাওঁ মন্দিৰৰ ভিতৰলৈ সকলোৱে মিলি টিলিঙা বজাই এনেকৈ মন্দিৰৰ ভিতৰ পালোগে ময়ো এপাক বজাই দিলোঁ ভিতৰত গৈ দেখিলোঁ যে অলৰেডি মানুহবোৰে সেৱা জনাই আছে তো আমিও একদম লাইনত থিয় হৈয়ে গ'লোঁ আৰু ইফালে পূজাৰীয়ে সকলোকে ফট এটা দিলে আৰু আমাৰ মায়ে দিলে সকলোকে এপাহ ফুল লৈ আমি সকলোৱে আঁঠুকাঢ়ি সেৱা জনোৱাত লাগি গ'লোঁ আমাৰ গোসাঁনীজনী দেখিছেনে কেনেকৈ হাঁহি মাৰি দিছে এয়া ধুনীয়াকৈ বাবাক ফুল ছটিয়ালোঁ আমাৰ গুণুমতীয়ে বোলে টিলিঙা বজাবলৈ থাকিয়ে গ'ল তো আকৌ লৈ গ'লোঁ তাইক টিলিঙা বজাবলৈ সকলোবোৰ হোৱাৰ পাছত এনেকৈ মন্দিৰৰ বাহিৰলৈ আহিলোঁ ইয়াৰ পাছৰ কাম হ'ল তাত থকা পাৰবিলাকক চাউল দিয়াটো তো ধুনীয়াকৈ মায়ে মোক দিলে চাউলৰ মোনাটো আৰু মই লাহে লাহে সকলোকে এনেকৈ চাউল দিয়াৰ আৰম্ভ কৰিলোঁ মাক এটা সেৱা জনাই মই আহি গ'লোঁ মোৰ নিউ ফ্ৰেণ্ডজনীক কল দিবলৈ তাই বোলে মোৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰে তো তাই কলটো নল'লেই তাকেই দেখি মই গ'লোঁ অন্য ফ্ৰেণ্ডৰ ওচৰলৈ তাহাঁতি বোলে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে তো মোৰ কলটো ধুনীয়াকৈ ল'লে লোৱাই নহয় তাহাঁতি মোক ধুনীয়াকৈ খাই পেলাইও দেখাইছে এয়াহে ট্ৰু ফ্ৰেণ্ডশ্বিপ নহয়নে বাৰু সেই দেখি মৰমতে আকৌ মই দিবলৈ আহিলোঁ মা খাবলৈ পাই আৰু বেছি ভাল পালে আৰু আমি বনি গ'লোঁ বেষ্ট ফ্ৰেণ্ড ইয়াৰ পাছত আমি সকলোৱে মিলি মাহ কল খোৱাত লাগি গ'লোঁ এইজন মোৰ ভাইটি দেউতাও ধুনীয়াকৈ খাই আছে গোসাঁনীয়ে এনেকৈ মোৰ বেষ্ট ফ্ৰেণ্ডকেইটাক মাহ কল খোৱা দেখি চাই আছে কিনো কৰি আছে বোলো সকলোবিলাক হোৱাৰ পাছত এটা সৰুকৈ ভিডিঅ' কৰি দিলোঁ আৰু মন্দিৰৰ বাহিৰত থকা মানুহকেইটাক এটাকৈ সেৱা জনাই কিবা এটা দি আহিলোঁ ইয়াৰ পাছত ঘৰলৈ উভতি আহিলোঁ আপোনালোকলৈ বিহু বুলি এটা উপহাৰ আগবঢ়ালোঁ